কমে কি নকমে মনৰে কথাটি দিমে কি নিদিমে মাত কমে কি নকমে মনৰে কথাটি দিমে কি নিদিমে মাত লমে কি নলমে বুকুতে সাৱটি কিবা জুই লাগিছে গাত কেটু কেনে মজা লাগিছে মাক চকলা আমাৰ ই কিন্তু পুৰা ফালি দিছে দেই গাইছ এনেই অলপ গাই দিলো আৰু গাইছ নতুন নতুন গান ভাইৰেল হোৱা গান গাবলৈতো ভালেই লাগে নাইকি কমে কি নকমে মনৰে কথাটি দিমে কি নিদিমে মাত গুড মৰ্ণিং গাইজ গুড মৰ্ণিং গানৰ লগতে মানে গুড মৰ্ণিং গুচি আহিলে গুড মৰ্ণিং ছাৰ ঠিক আছে নাইচ টু মিট ইউ অ'কে ছাৰ নাইচ টু মিট ইউ মাক চকলাই এ মজা দে ক্লাছটোৰ আৰম্ভণিতে ছাৰ মই এটা ধুনীয়া কৌতুক ক'ম তাৰ পাছত আৰু ইম্পৰ্টেণ্ট কেইটামান কথা ক'ম তেনেহ'লেনো কিয় ৰখি থাকিব লাগে দে আৰম্ভ কৰ মানে ছাৰ বহুত দিনৰ আগৰ কথা বহুত দিন বুলি ক'লেও ইমান নহয় আৰু এদিনাখন এগৰাকী মহিলাই এখন অচিনাকি ঠাইত নতুন চহৰত ইণ্টাৰভিউ দি এটা চাকৰি পালে তাই ভাবিলে যিহেতু মই ইণ্টাৰভিউটো পাছ কৰি দিলোঁ গতিকে মই মোৰ হাজবেণ্ডক কথাটো জনাই দিওঁ আৰু SMS এটা দি দিওঁ তেতিয়াহে তেখেতে ভাল পাব আৰু মোৰো ভাল লাগিব কণ্টিনিউ SMS টো মাক চকলাই ঠিকেই লিখিছে ন' প্ৰব্লেম কিন্তু ছাৰ নিজৰ হাজবেণ্ডলৈ নপঠিয়াই বেলেগ এটা নম্বৰতহে গুচি গ'ল SMS টো আইও তাৰ মানে SMS টো লিখি নিজৰ হাজবেণ্ডলৈ নগ'ল বেলেগ এটা নম্বৰতহে গুচি গ'ল তাৰ পাছত কি হ'ল হয় ছাৰ সেইটোৱেতো আটাইতকৈ বেছি ভুল হ'ল তাৰ পাছত মানে ছাৰ যিজনলৈ SMS টো গৈছিল সেই ব্যক্তিজন সেইটো সময়ত নিজৰ ৱাইফ অৰ্থাৎ পত্নীৰ মৃত্যু হৈছিল আৰু মৃত্যু হোৱা বডিটো জ্বলাই লৈ ঘৰলৈ আহি আছে আৰু আহি থাকোঁতে SMS টো পালে SMS টো পাই পঢ়ি লৈ লগালগ বেহুচ ছাৰ SMS টোত এতিয়া কি লিখা আছিলে SMS টোত লিখা আছিলে ছাৰ মই ভালে কুশলে পালোহি ইয়াত থকা লোৱা খোৱা হোৱা সকলোবোৰ সুবিধা আছে আপুনি চিন্তাই নকৰিব 2 এদিনৰ ভিতৰতে আপোনাকো লৈ আনিম অ'কে আইও কামাই তাৰমানে সেইজন ব্যক্তিয়ে ভাবিছে তাৰ ৱাইফটো ঢুকালেই য'ৰ পৰা স্বৰ্গৰ পৰা য'ত যেনেকৈ আছে তাকো লৈ যাবগৈ মানে তাকো মাৰি লৈ যাবগৈ কিন্তু SMS টো বেলেগকহে দিছিলে মাক চকলাই আপুনি যদি এনেকুৱা এটা SMS পায় ভয় খাব নাই কওকচোন কওক বেহুচ হ'ব নাই কওকচোন কওক এইটোতো অবভিয়াছলি হ'ব না চবেই হ'ব ভালেই লাগিল দে কি ফেণ্টাষ্টিক ন ছাৰ মজা ফেণ্টাষ্টিক ভাল লাগিছে নাইচ টু মিট ইউ অ'কে ছাৰ মাক চকলাই নাইচ টু মিট ইউ মানে কেছটো অলপ বেলেগ ধৰণৰ বোলে কৈছে অৰণ্যত থাকে সৰু ডাঙৰ গছ জাত এইবাৰ আকৌ ভাইৰেল হৈছে নাগাৰা ডান্স কৰি কৰিশ্মাৰ নাচ তাৰ মানে নতুনকে যে এতিয়া ভাইৰেল হৈছে পে ডান্সটো নাগাৰা নাম সেইটো কৰিশ্মা নাথৰ ন ৰ কেনে লাগছে ছাৰ ভাল লাগছে না লগাটোতো ভালেই লাগিছে গাইজ আপোনালোকে কমেণ্ট কৰিব দেই এই গানটোত আপোনালোকৰ এই নাচটোত আপোনালোকৰ নাগাৰা এই ডান্সটো আপোনালোকে কেনে পাইছে প্লিজ কমেণ্ট ইন দিছ ভিডিঅ' মানে আমাৰ ভিডিঅ'ত আৰু অ'কে ছাৰ আপুনি একো টেনশ্যনেই ল'ব নালাগে না ছাৰ ৰাইজসকলে কমেণ্ট কৰিবই দিয়ক ক'ৰবাত ছাৰ সুন্দৰকৈ লিখা আছে আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ প্ৰভাৱ কেনেকুৱা আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ প্ৰভাৱ কেনেকুৱা ফাৰ্ষ্ট ডিভিজন কৰাবিলাকে ডাক্তৰ ইঞ্জিনিয়াৰ পঢ়ি এটা সময়ত ডক্তৰ ইঞ্জিনিয়াৰ হ'ব অ'কে ছাৰ এডমিনিষ্ট্ৰেটৰ হয় আৰু ওপৰবিলাকক পৰিচালনা কৰে উস্কা বাদ ছাৰ যিবিলাক থাৰ্ড ডিভিজনলৈ পাছ কৰে সিহঁতে ফাইনেলি গৈ মেলি ৰাজনীতিত প্ৰৱেশ কৰে আৰু মন্ত্ৰী MLA হৈ ওপৰৰ 2-3টা মানে সকলোকে পৰিচালনা কৰে নাইচ টু মিট ইউ মানে আচল কথাটো ক'বলৈ গ'লে অসমত যিমানবিলাক MLA আছে প্ৰায়বিলাক মানুহে মেট্ৰিক পাছ নহ'লে ফেইল পাছ যদি পাছ অকণমানহে পাছ এনেকুৱাবিলাকে সকলোকে পৰিচালনা কৰি আছে কাৰণ সিহঁত ৰাজনীতিত সোমাইছে য়েছ উস্কা বাদ মাক চকলাই যিবিলাকে ফেইল কৰে নাইবা কাহানি স্কুল নোযোৱাবিলাকে এটা সময়ত পূজাৰী নাইবা বাবাজী হয় আৰু ওপৰৰ সকলোবিলাককে হৰণ লয় বহি নপঢ়া নুশুনাকৈ পইচা টকা ঘটি আছে নাই বুলি ক'লেও হাজাৰ হয়তো আকৌ ছাৰ বাবাজী হ'লে এয়াই
একদম ফেচিলিটি মাস্ক চকলাই বহি বহি টকা উপাৰ্জন কৰিব পাৰি। এই মজা। আপোনালোকে নিজেই কওকচোন গাইজ, কোনটো বিচাৰে এতিয়া আপুনি? ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, ফেইল মৰা নাইবা স্কুল নোযোৱা? আমাৰ নিচিনা মহাপণ্ডিত থাকিলে মাস্ক চকলাই একেবাৰে লাষ্টতহে বিচাৰিব লাগে। কি কয় গাইজ? হয় গাইজ, ঠিকে কৈছে গাইজ। ঐ হিমন্ত, মই ক'ত থাকিম ক? এইবোৰ ছাৰ আমি কোৱা নাই, এগৰাকী বৃদ্ধাই কৈছে। মানে কেছটো হ'ল, যিবিলাকে অবৈধভাৱে চৰকাৰী মাটিত বসবাস কৰি আছিল, ঘৰ বনাই বসবাস কৰিছিল, লাগিলে যিমান ডাঙৰ বিল্ডিং নহওক কিয়, সেয়া লাগিলে পুঁজি ঘৰেই হওক না জুপুৰি ঘৰেই হওক কিয়, সকলোবিলাক চৰকাৰে ভাঙি পেলাইছে। মই নিউজটোত দেখিছিলোঁতো, বৃদ্ধাগৰাকীয়ে কৈছিল, ঐ হিমন্ত, মই ক'ত থাকিম ক? এইবিলাক মানে এতিয়া বৰ বেয়া ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জানিবলৈ পোৱা মতেতো ছাৰ এনেকৈ অবৈধভাৱে থকাটো আইনগতভাৱে সঠিক নহয়। এতিয়া আমাৰ ফালেই চাওক, যিবিলাকে মেইন ৰাস্তাৰ কাষত কিমান ফুটলৈকে নাজানো আৰু জোখাও নাই বাৰু, সেইটো সেয়া লাগিলে চৰকাৰী ঘৰেই হওক বা বেচৰকাৰী ঘৰেই হওক, চব ভাঙি পেলাইছে। ভাঙি পেলাইছেতো। মোৰহে ভাগ্য ভাল, 2 ফুটমান আগত যদি মোৰ ৱাল গেট থকা হ'লে গেট ৱাল চব গ'লহেঁতেন। নাছিল যে, 2 ফুটৰ পিছতহে আছিলে। মই বাচিলোঁ আৰু মই জানোতো আগতে, সেইকাৰণে বাচিলোঁ। কিবা ক'বলৈহে পালোহে, সিহঁতে একদম পাৰ্টিত পালো। তেনেহ'লে আপুনি এটা কাম কৰক, আমাক এটা উপায় দিয়ক যে বহি বহি আৰু কেনেকৈ পইচা ঘটিব পাৰি, নহ'লে ময়ে কৈ দিম আৰু। তয়ে কচোন বাৰু, শুনি ভাল লাগিব নেকি? তেন্তে শুনক, যদি আপোনালোকে চাকৰি বিচাৰি চাকৰি পোৱা নাই, বেকাৰ বহি আছে, তেন্তে এটা কাম কৰক, ফটা চিটা কাপোৰ পিন্ধি হাতত এখন থালি লৈ ৰাস্তালৈ ওলাই যাওক। ৰাইজে আপোনাক বহুত পইচা দিব, পইচা টকাই হৈ পৰিব আপোনালোকৰ ওচৰত। গাইজ, টকা ঘটিবলৈ এইবোৰ কাম নকৰিব। মই এটাই কথা ক'ম লাষ্টত, টাটা বাই বাই গুড বাই ফিনিছ।